মানে ৰাজীৱ হদিয়া আমি নামেই শুনা নাছিলো। কিন্তু কোন এইজন ৰাজীৱ হদিয়া তেওঁ এই গানটো বিকৃত কৰিছিল যে তেওঁ জুবিনৰ সৈতে গানটো একেলগে গাব। জাতিৰ কাৰণে মইতো গান গাইছোঁ গান এতিয়া মই তাক ইমান মই চিনি নাপাওঁ কিন্তু দেই। কিছুদিন আগত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ এটা বিতৰ্কত সোমাই পৰিছিল। যেতিয়া সাংবাদিকে ৰাজীৱ হদিয়াৰ মৃত্যু সম্পৰ্কত জুবিন গাৰ্গক প্ৰশ্ন কৰিছিল, তেতিয়া জুবিন গাৰ্গে কৈছিল, ৰাজীৱ হদিয়া কোন, মই চিনি নাপাওঁ। আৰু সেই কথাটোৰ বাবে গণমান্য ব্যক্তিজনক ছচিয়েল মিডিয়াত বিভিন্নজনে তুলাধনা কৰিছিল। এইটো সত্য যে অসমৰ 90% মানুহে মৃত্যুৰ আগত ৰাজীৱ হদিয়াক চিনি পোৱা নাছিল, কাৰণ কোনো এটা চেনেল বা মঞ্চত ৰাজীৱ হদিয়াক দেখা পোৱা যোৱা নাছিল। এতিয়া আহো আন এটা প্ৰসংগলৈ। ৰাজীৱ হদিয়াৰ কণ্ঠৰ এটি গীত বৰ্তমান খুব ভাইৰেল হৈছে। গীতটো হ'ল বন্ধু। জিলাৰ বেলহৰ গাঁৱৰ কণ্ঠশিল্পী অৰুণ হালৈয়ে লিখা আৰু সুৰ কৰা আছিল। এই গীতটো জুবিন গাৰ্গক গোৱাবৰ বাবে এবাৰ অনুমতি প্ৰদান কৰিছিল, কিন্তু কেনেকৈ ৰাজীৱ হদিয়াই এই গীতটো পায় আৰু কোনো অনুমতি নোলোৱাকৈ নিজৰ নামত কৰি লয়, তাক লৈ পৰিয়ালৰ আক্ষেপ। এই গানটো যিটো ৰাজীৱ হদিয়াই গাইছে, বন্ধু পাহৰি নাযাবা দে, এইটো অৰুণ হালৈৰ সম্পূৰ্ণ অৰুণ হালৈৰ ৰচিত সুৰ কথা গোটেইখিনি অৰুণ হালৈ 1996 কি 97 চনত তেওঁ ৰচনা কৰিছিল আৰু সুৰ কৰিছিল। এই গানটো উজনি অসমৰ মেঘদূত থিয়েটাৰ, সুৰজ থিয়েটাৰ, দুয়োখন থিয়েটাৰতে সি নাট পৰিচালনা কৰিছিল, সংগীত পৰিচালনা কৰিছিল আৰু তাতে গানটো বহুত হিট হৈ গাইছিলো। কিন্তু কোন এইজন ৰাজীৱ হদিয়া তেওঁ এই গানটো বিকৃত কৰিছে। আচলতে যিটো সুৰ আছিল সেই সুৰটো নাইকিয়া কৰিছে, আৰু তেওঁৰ নামত কেনেকে এই গানটো আহিল মই ভাবিব পৰা নাই। আচলতে এইটো খুব দুখৰ কথা, গোটেই বেলখাৰবাসীয়ে জানে এই গানটো যে অৰুণ হালৈৰ। গতিকে এইটো বৰ দুখৰ কথা। গতিকে এইটো মই সংবাদ মাধ্যমত যদি জনাব বিচাৰিছো, কোন ৰাজীৱ হদিয়া এইজন, মই তেওঁক চিনিয়ে নাপাওঁ, আৰু তেওঁ এইটো মৃত্যু হোৱা বুলি শুনিছো। শুনি পেলাই এই গানটো তেওঁৰ কণ্ঠ শুনি মই দুখিত হৈছো। আচলতে এই গানটো অৰুণ হালৈৰে। ফণীন্দ্ৰ বৰ্মনে মোৰ পৰা পাৰ্মিশ্যন লৈছিল যে তেওঁ জুবিনৰ সৈতে গানটো একেলগে গাব, আৰু সেইটো মই পাৰ্মিশ্যন দিছিলো। কিন্তু কেতিয়া মই এই ৰাজীৱ হদিয়া কেনেকে এই গানটো ক'ৰ পৰা কি চুৰ কৰি ক'লে কি কৰিছে মই একো গমেই পোৱা নাই। আচলতে গানটোক মই দিছিলো ফণীন বৰ্মন, আৰু ফণীনে মোক কৈছিল যে জুবিনৰ লগত মই একেলগে গানটো গাম, তোমালোকৰ কিবা আপত্তি আছে নেকি? মই কৈছো একো নাই। গোটেইখিনি ডকুমেণ্টছ যিমান গানৰ হেৰি আছিল অৰুণ হালৈৰ মৃত্যুৰ পিছত, আৰু এইটোৱে নহয়, ইয়ৰ গান অনুপম শইকীয়াও গাইছে, যদি তুমি অভিমানী আজি নাযাবা পাহৰি, নাইবা মোৰ কাষলৈ, আৰু এনেকুৱা বহুত কেইটা গান সি দিছে অৱশ্যে বেলেগক, কিন্তু এইটো গান কাকো দিয়া নাছিল। এইটো একদম বেয়া কথা কৰিছে। এটা বিতৰ্ক শুনি আছো ছচিয়েল মিডিয়াত ৰাজীৱ হদিয়াৰ, তেওঁ বন্ধু পাহৰি নাযাবা দে বুলি এটা গান এটা তেওঁ নিজে কম্প'জ বা সুৰ কৰা বুলি শুনিছো, কিন্তু এইটো মিছা কথা। কোনো ৰাজীৱ হদিয়া এই গানটো বন্ধু পাহৰি নাযাবা দে এই গানটো কৰা নাই। এইটো মোৰ এজন সতীৰ্থ, মোৰ ঘৰৰ ওচৰৰে অৰুণ হালৈ, তেওঁ নিজে কম্প'জ সুৰ কৰা। মোৰ ঘৰত নিজৰ মাৰ এখন হাৰমনিয়াম আছিল, সেই হাৰমনিয়ামখনতে তেওঁ নিজে এই গানটো কম্প'জ সুৰ কৰিছিল। এইটো ক'ব বিচাৰো যে বন্ধু পাহৰি নাযাবা এই গানটো মানে মোৰ খুৰাই অৰুণ হালৈ এইটো সংগীত পৰিচালনা কৰিছিল। গোটেই কথা সুৰ গোটেইখিনিয়ে নাম উজনি অসমত তেওঁ থিয়েটাৰ কৰিছিল ডিব্ৰুগড়ত। এতিয়া মানে দুয়োখন মেঘদূত আৰু সুৰুজ থিয়েটাৰত এইটো গান মানে কৰিছিল। আৰু তেতিয়া মানে ৰাজীৱ হদিয়া আমি নামেই শুনা নাছিলো। এতিয়া মৃত্যুৰ পিছত তেওঁ গানটো লিখা বুলি, তেওঁ সুৰ দিয়া বুলি মানে ছচিয়েল মিডিয়াত ভাইৰেল কৰিছে। এইটো যাতে অৰুণ হালৈৰ নামত এইটো গান হেৰি কৰি দিয়ে। আৰু মানে এখেতসকলে ক'ব বিচাৰিছে যিটো গান অৰুণ হালৈ লিখিছিল, সুৰ কৰিছিল, সেই গানটো যাতে ৰাজীৱ হদিয়াই এতিয়া তেওঁ গোৱা বুলি বা তেওঁ সুৰ কৰা বুলি যিটো কৈছে, সেইটোত তেখেতসকলৰ দুখ আছে। অন্ততঃ এখেতৰ নামটো দিব লাগিছে বুলি পৰিয়ালে দাবী কৰে।